প্ৰথম কথা হ'ল যে আগতে যে 10,000 টকাকৈ বিতৰণি কৰিছিল চৰকাৰৰ ফালৰ পৰা বা মুখ্যমন্ত্ৰীৰ ফালৰ পৰা, সেই টকাটো আপুনি পাইছিল নে নাই? নে আপুনি নতুনকৈ গঠন হোৱা গোটৰ সদস্য বা আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰা হৈছে নে নাই নতুনকৈ, সেইটো মেইন কথা হ'ব। যদিহে আপুনি আগতে পোৱা নাই 10,000টো, তেতিয়াহ'লে নতুনকৈ এপ্লাই কৰিব লাগিব। ৱেবছাইটটো মুকলি কৰি দিয়া নাই অফিচিয়েল পৰ্টেলত, যেতিয়া দিব মই মোৰ চেনেলত লগালগ আপোনালোকক বুজাই দিম কেনেকুৱাকৈ এপ্লাই কৰিব লাগে বা কি কৰিব লাগে। ছাবস্ক্ৰাইব কৰি ল'ব, এটা লাইক কৰি দিব। তাৰোপৰি নতুন গোটসমূহৰো যিসকল গঠন হৈছে সেইসকলৰো তেনেকুৱাই এপ্লাই কৰিব লাগিব। নতুনকৈ পৰ্টেল আপডেট কৰিব চাগে কেইদিনমান পিছতে, সেয়েহে কৰি ল'লে হ'ল, মই সকলো বুজাই দিম। আৰু দ্বিতীয় কথা হ'ল, যিসকলে 10,000 টকাকৈ পাইছিল সেইসকলৰো এটা ক্ৰাইটেৰিয়া বান্ধি দিয়া আছে, কেনেকুৱা মহিলাই পাব বা কোনে পাব কোনে নাপাব, কোন গোটৰ সদস্যই পাব কোন গোটৰ সদস্যই নাপাব। যিসকল মহিলাই 10,000 টকাকৈ পাইছিল সেইসকল মহিলাৰ ওপৰত এটা ভেৰিফিকেশ্যন হ'ব। প্ৰথম এটা ভেৰিফিকেশ্যন হ'ব যে 10,000 টকাটো পাই সেই মানুহগৰাকীয়ে বা মহিলাগৰাকীয়ে কি কৰিল, কোনোবা বিজনেছ প্লেটফৰ্মত ইনভেষ্ট কৰিল নে কিবা চাদা বিৰি খাই শেষ কৰিল, তেনেকুৱা এটা তাৰমানে আপোনাৰ ভেৰিফিকেশ্যন হ'ব আপোনাৰ ওপৰত। আপোনাক খৰচ কৰিব দিয়া নাছিল মুখ্যমন্ত্ৰী ফাণ্ডৰ পৰা, যে নিজকে স্বাৱলম্বী হোৱাৰ কাৰণে 10,000 টকা এটা দি পশুপালন বা বিভিন্ন কামত খটুৱাই এটা চলাৰ সুবিধা কৰাৰ কাৰণেহে দিছিল। সেয়েহে যদিহে আপুনি সেই 10,000 টকা খৰচ কৰি দিছে বা একো দেখাব নোৱাৰে, তেতিয়া অলপ অসুবিধা হ'ব পাৰে। আৰু যদি আপুনি সেই 10,000 টকাটোৰে পশুপালন বা বিভিন্ন কামত খটাইছে, সেই কামৰ ফটো বা ৰিপৰ্ট কি কৰিল, কেনেকুৱাকৈ কিমান টকা লাভ হ'ল, কি কথা, সেইখিনি ৰিপৰ্ট কৰি নিজে পঠাব লাগিব পাৰে বা সিহঁতৰ ফালৰ পৰা মানুহ আহিব পাৰে। ভেৰিফিকেশ্যনটো কৰিহে 25,000 টকাটো আপোনাৰ বেংকত দিয়া হ'ব। আৰু দিয়াৰ আগতে নতুনকৈ এবাৰ এপ্লাই কৰিব লাগিব। ৱেবছাইট মুকলি কৰি দিয়া নাই বৰ্তমানো, দিব। বৰ্তমান যিটো য়োগা ৰেজিষ্ট্ৰেশ্যন চলি আছে, সেই কামখিনি শেষ হোৱাৰ লগে লগে হয়তো পৰ্টেল মুকলি কৰি দিব এপ্লাই কৰাৰ কাৰণে। এপ্লাই কৰাৰ পিছত আপোনাৰ ঘৰত ভেৰিফিকেশ্যন কৰিব আহিব, 2বাৰ কৰিব। প্ৰথম এবাৰ কৰিব, পিছত আকৌ এবাৰ কৰিব, আৰু নিজেও ৰিপৰ্ট দিব লাগিব আপোনাৰ গোটৰ যিসকল লিডত আছে বা মুখিয়ানীসকলৰ থ্ৰুৱেদি সেই কামখিনি কৰা যাব। ঠিক আছে। আৰু এটা কথা, যে 25,000 টকাটো যি এইবাৰ দিব, এইটো কিন্তু একালীন হিচাপে নিদিব বুলি অফিচিয়েল ৱেবছাইটত জনাইছে, যে এইবাৰ 25,000 টকাটো দিলে 25,000 টকাৰ আধা ঘূৰাই দিব লাগিব, তেনেকুৱা এটা অফিচিয়েল আপডেট আহিছে। ঠিক আছে, আপোনালোকে নিশ্চয় কথাখিনি বুজি পালে। আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এটা লাইক কৰি দিব। আজিলৈ ইমানে।